নমস্কাৰ আৰু স্বাগতম জনাইছোঁ মই এটি নতুন ভিডিঅ'লৈ। ব'লক তেন্তে আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। মুখখন কিবা কিবা লাগিছে দেই, সিহঁতে খাব লৈছে। খাই দিছোঁ আৰু গৈ থাকোঁ আৰু আজি পিছত গম পাব হয় নাই। খালি গৈ আছোঁ আমি নিজেও নাজানো পোৱা দেখিম গৈ বাগানৰ মাজত যায় নেকি? কোনফালে ৰাস্তা আছে নেকি যাবলৈ? চাবুৱা আহিলে বাগানখন বেছি ধুনীয়া লাগে। কোন অহা নাই আহিব দেই। চাবুৱা গৈ আছোঁ পামগৈ আৰু বাইদেউ হোৱাই নাই। ব'লা তোমাৰ অনুভৱ কেনেকুৱা? ভাল মানে নামঘৰটো কি বস্তু গম পাইছে আৰু তাই আজি অহা নাছিলে, প্ৰথম আহিছে লণ্ঠনৰ লগত আহি তাই কৈছে ভাল লাগিছে বুলি। এতিয়া পিছত গম পায় ভালে লাগিছে। বহি লৈছোঁ তাই কৈছেহে মোক পিছত অকণ বহি লৈছোঁ আৰু শুনি লৈছোঁ মানে নামঘৰৰ পৰা ওলাই মেলি যাবলৈ ৰেডি। আকৌ কাপোৰ চেঞ্জ, আকৌ আমাক বেলেগ ৰূপত দেখিছে। যাওঁ আৰু এতিয়া নঘৰলৈ চাবুৱা ঘূৰি ভাতেই তোমালোক খাবলৈ ঘূৰি আহি ডিব্ৰুগড়তে ভাত খাম। আমি ভাতটো প্ৰথম ঘৰতে আপোনালোকে ভাত খাম। ঘৰত খাব লগা এলাহ লাগে এতিয়া বেলেগত ভাত দেখিলে নাখাওঁ বুলি কয়। এইকেইটা চব্জি দেখিলে নাখাঙেই। আজি ভাত খাম। খানা আহি গ'ল, চিকেন দিছোঁ ন, চিকেন আহিব এতিয়া। পুৰা খাম আজি ন, পুৰা খাম আজি। আশা কৰিছোঁ সকলোৱে মোৰ ভিডিঅ'টো চাই ভাল পালে আৰু যদি সঁচাকৈ ভাল লাগে তেন্তে প্লিজ লাইক এটা কৰি দিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু বেল বাটনটো প্ৰেছ কৰি অল কৰি ৰাখিব যাতে মোৰ আহিবলগীয়া ভিডিঅ'সমূহ ন'টিফিকেশ্যন পাই যায়। ধন্যবাদ।